ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম মান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 5 নম্বৰ পাঠটো ডক্টৰ বাণীকান্ত কাকতি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াতে প্ৰথমতে দিছে উত্তৰ দিয়া। ক নম্বৰ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? ইয়াৰ উত্তৰটো হৈছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। ক নম্বৰ প্ৰশ্নটোত দিছে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰটো হ'ল বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ নম্বৰ প্ৰশ্নটো দিছে নতুন ডাক্তৰ বুলি কাক কোৱা হৈছিল? ইয়াৰ উত্তৰটো নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছিল। তেখেতে কি চিকিৎসা কৰিছিল? তেখেতে হোমিওপেথিকৰ চিকিৎসা কৰিছিল। বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে Assamese Each Formation and Development. অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। তাৰ পিছৰ প্ৰশ্নটো চোৱা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল? চমুকৈ লিখা। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে হাঁহিছিল আৰু অশিক্ষিত লোকসকলে কৈছিল তেওঁ হেনো ডাক্তৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি বহুতো মানুহে তেওঁৰ ওচৰত চিকিৎসা বিচাৰি গৈছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা। প্ৰথমতে দিছে কৌতুকপ্ৰিয়। কৌতুকপ্ৰিয় অৰ্থ কি? ধেমালি প্ৰিয়, ধেমালি ভাল পোৱা। আয়ত্ত, আয়ত্ত মানে বশত অনা, অধীনত অনা, আহৰণ কৰা। সাধনা, সাধনা মানে যত্ন, আৰাধনা, উপাসনা, চেষ্টা। সৎমত, বিবুধি হোৱা অৱস্থা। পৰিস্থিতি, চাৰিওফালৰ অৱস্থা বা পাৰিপাৰ্শ্বিক অৱস্থা। তাৰপিছত নিষ্ঠা, নিষ্ঠা মানে হৈছে দৃঢ় আস্থা, শ্ৰদ্ধা। একান্ত, একান্ত অৰ্থটো একে ঠাইতে বা বস্তুতে মন লগোৱা, একাগ্ৰ। সুখ্যাতি, সুখ্যাতি মানে সুনাম, যশস্যা। আত্মনিয়োগ, স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য। তাৰপিছতো আছে প্ৰবল, প্ৰবল মানে হৈছে বলি বা শক্তিশালী। চৰ্চা, চৰ্চাৰ অৰ্থটো আলোচনা কৰা। গতি, গোত্ৰ, মতিগতি, স্বভাৱ, প্ৰকৃতি, চলন, চাল চলন আদি। এতিয়া তাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ শব্দ কেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। প্ৰথমৰ শব্দটো চোৱা কি দিছে? নিষ্ঠা দিছে। নিষ্ঠাত আমাৰ যুক্তাক্ষৰটো আছে মধনিয়া শইকীয়াস্ত আৰু এইটো মই ভাঙি দেখাই দিছো, তোমালোকে চাই চাই লিখি ল'বা। তাৰপিছত চোৱা বিজ্ঞানী, মই যুক্তাক্ষৰটো ভাঙি দিছো। ডক্টৰ, ডক্টৰৰ যুক্তাক্ষৰটো মই ভাঙি দিছো, তোমালোকে চাই পেলাই লিখি ল'বা। তাৰপিছৰ প্ৰশ্নটো দিছে তলত আঁচটনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। এতিয়া ইয়াত সৰ্বনাম পদ ব্যৱহাৰ কৰি লিখিব দিছে। প্ৰথম বাক্যটো কি দিছে? ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিলে। এতিয়া ডক্টৰ বাণীকান্ত কাকতিটো আণ্ডাৰলাইন কৰি দিয়া হৈ আছে। এতিয়া সৰ্বনাম পদ মানে কি বুজি পোৱা? বিশেষ্য পদৰ সলনি যিটো পদ ব্যৱহাৰ কৰা হয় সেইটোৱে হৈছে সৰ্বনাম পদ। বিশেষ্য পদ মানে হৈছে যিটো নাম বুজায়। ইয়াত নাম বুজাইছে কি? ডক্টৰ বাণীকান্ত কাকতি। এতিয়া ডক্টৰ বাণীকান্ত কাকতিৰ সলনি আমি কি লিখিব পাৰো? উত্তৰটো হৈছে তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিলে। আমি ডক্টৰ বাণীকান্ত কাকতিৰ সলনি ইয়াত লিখিলো তেখেত, আৰু তেখেতটো হৈছে সৰ্বনাম পদ। তাৰপিছত দিছে ৰহিম পঢ়া শুনা মনোযোগেৰে কৰে। ইয়াত ৰহিমৰ সলনি আমি কি লিখিলো? সি, সি পঢ়া শুনা মনোযোগেৰে কৰে। বুজি পাইছানে? সৰ্বনাম পদ মানে কি? যিটো বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়, মানে নামৰ সলনি যিটো ব্যৱহাৰ হয় সেইটোৱে হৈছে সৰ্বনাম পদ। তাৰপিছৰ প্ৰশ্নটো দিছে নীলাই গান গাই ভাল পায়। আমি ইয়াত নীলাই সলনি লিখিলো তাই গান গাই ভাল পায়।
বাক্য ৰচনা কৰা। প্ৰথমটো দিছে সহজ সৰল ভাৱে। সকলো মানুহকে সহজ সৰল ভাৱে ল'ব নালাগে। তাৰ পিছৰ শব্দটো দিছিলে প্ৰবল। নদীৰ প্ৰবাল সোঁতৰ কাৰণে মাথাউৰি বান্ধিব পৰা নাই। চিকিৎসা। ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিঅপেথিকৰ চিকিৎসা কৰিছিল। দৃঢ়মনা। ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্যক্তি আছিল। তাৰপিছত কি দিছে চোৱা, আতিগুৰি। ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আতিগুৰি মাৰি জানিব বিচাৰিছিল। কৌতুকপ্ৰিয়। ৰহিম এজন কৌতুকপ্ৰিয় লোক। জোকৰ মুখত চূণ। ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ হোমিঅপেথিকৰ চিকিৎসা কৰিছিল। তাৰপিছত আছে আমাৰ থতমত। ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত কৌতুকপ্ৰিয় লোকবোৰে থতমত খাইছিল। তাৰপিছৰ প্ৰশ্নত আমাৰ কি দিছে চোৱাচোন, এটা শব্দ প্ৰকাশ কৰোৱা। ক নম্বৰত দিছে যি শিক্ষাদান কৰে। যি শিক্ষাদান কৰে তেওঁক কোৱা হয় শিক্ষক। যি ৰোগীক চিকিৎসা কৰে, ৰোগীক চিকিৎসা কৰা লোকক কোৱা হয় চিকিৎসক। গ নম্বৰতে দিছে যি ভাষা চৰ্চা কৰে, ভাষা চৰ্চা কৰা লোকজনক কয় ভাষা বিজ্ঞানী। ঘ নম্বৰত দিছে একে সময়তে হোৱা সমসাময়িক। একান্ত মনে চিন্তা কৰা তেওঁক কোৱা হয় একাগ্ৰ। যি শিক্ষা গ্ৰহণ কৰে তেওঁক কোৱা হয় ছাত্ৰ। এতিয়া আমাৰ আহিলে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ জ্ঞানৰ অজ্ঞাত আৰু সৰল জটিল, সাধাৰণ অসাধাৰণ, চোকা গোটা, ৰোগী সুস্থ, সুখ্যাতি কুখ্যাতি। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ ফকৰা যোজনাটো শিক্ষকৰ সহায়ত বুজি লৈ বহলাই লিখা। এতিয়া ফকৰা যোজনাটো কি দিছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, এইটো বুজাই লিখিব দিছে। এতিয়া মই তলত লিখি দিছো, তোমালোকে চাই চাই লিখি ল'বা। অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয়। দুপাততে যিদৰে মূলা চিনিব পাৰি, ঠিক সেইদৰে লৰালি কালৰ আচাৰ আচৰণ চাই শিশু এটা ডাঙৰ হলে কেনেকুৱা হব সেয়া বুজিব পাৰি। এইটো হল ফকৰা যোজনাটোৰ অৰ্থ। তাৰপিছৰ প্ৰশ্নটো চাওঁ আহা। উত্তৰ লিখা। তাৰপিছৰ প্ৰশ্নত আছিলে তোমালোকৰ এটা দফা দিছে, সেইটো পঢ়ি চাই পেলাই উত্তৰ লিখিব দিছে। ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ জন্মৰ চনটো কি? কৃষ্ণকান্ত সন্দিকৈ জন্মৰ চনটো হৈছে 1898 চনৰ জুলাই মাহৰ 20 তাৰিখ। তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? তেখেতে ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল? তেখেতে সংস্কৃত বিষয়ত MA পাছ কৰিছিল। তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম লিখা। তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম হ'ল শ্ৰীহৰ্ষৰ নৈপথ চৰিত, যশস্লিক আৰু কেতুবন্ধ। তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিলে? তেখেতে বাঁহী, চেতনা, আবাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল। এতিয়া আহিলে সাঁথৰ ভাঙো আহা। সাঁথৰটো কি দিছে চোৱা। গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওদাই কিন্তু পেলাই দিয়ে। এইটো কি বাৰু চবে জানাই চাগে, এইটো হৈছে তেজপাত। গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে আৰু খাওদাই পেলাই দিয়ে। পিছৰ প্ৰশ্ন কি দিছে, মহাভাৰত শব্দটোত থকা আখৰ কেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা। উদাহৰণ দি দিছে, ম লগাই মহা, মৰত, মত, মত। এতিয়া মৰ পিছত আহিলে হা লগাই কি হব? হাঁহ, হাল, হাতুৰি। হা লগাই ভাত, হাল, ভাষা। ৰ লগাই ৰঙা, ৰস, ৰজা। আৰু ত লগাই তপত, তৰা, তলা। এইটো হল মহাভাৰত শব্দটোৰ প্ৰত্যেকটো আখৰ লগাই বেলেগ বেলেগ শব্দ।